হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? মোৰ ভাল, আপোনালোক কেনেকুৱা জনাব। অটলা জুমন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক একেলগে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মেইন ৰাস্তাৰ পৰা। এইটো মানে হাইৱে এইটো আমাৰ হাইৱে। এই হাইৱেৰ পৰা এই ৰাস্তাত ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ। আৰু চাইডত এখন পথাৰ আছে, এখন সৰিয়হতলী পথাৰ, এখন দলংখন আছে, এখন মোৰ লখিমীখন এখন। আজি ইয়াৰ মাজত ওপৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কিয় কাৰণে? কাৰণ এটা বিশেষ কথা আপোনালোকক ক'বলৈ আছে আৰু সেই কথাখিনি ক'বৰ কাৰণে আপোনালোকৰ এই ভিডিঅ'টো বনাইছোঁ। যদি ভাল লাগে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। আমি ঢকুৱাখানাৰ বাসী, আমি ঢকুৱাখানাত জন্মগ্ৰহণ কৰা, আমি ঢকুৱাখানাৰ সন্তান, আমি ঢকুৱাখানাতে ডাঙৰ হৈছোঁ। ঢকুৱাখানাখনত আমি যিখিনি আমাৰ থ্ৰী হুইলাৰ বা যিখিনি অটো আছে বা যিখিনি আমাৰ টমটম আছে, টমটমৱালাখিনি এনেকুৱা এটা সমস্যাৰ সন্মুখীন হৈছে। সেই সন্মুখীনটোৰ পৰা আমি মানে কি কোনোপধ্যে যদি সেইখিনি থাকে, আমি কোনোপধ্যে আমি সেইখিনিৰ পৰা আমি টমটম চলাই ঘটিব পাৰিম বুলি আমি পৰিয়ালটো চলাব পাৰিম বুলি আমি কিয় নাভাবোঁ। সেইটো অসম্ভৱ কথা। কাৰণ কেলৈ আমি যিখিনি সমস্যাৰ সন্মুখীন হৈছোঁ সেই সমস্যাখিনি আমাৰ অসমত কোনো এটা অঞ্চলত কোনো এটা টাউনত কোনো এখন টাউনত এই বস্তুটো সন্মুখীন হোৱা নাই বুলি ভাবিছোঁ। কাৰণ কেলৈ আমি যিটো ৰাস্তাই যাওঁ, আমাৰ ঢকুৱাখানাত যিখিনি আমাৰ নীতি নিয়ম বান্ধি দিছে, ঠিক আছে, নীতি নিয়ম বান্ধি দিয়ক, আমি ভাল পাইছোঁ। এক্সিডেণ্ট কমিব লাগে, কিবা হ'ব লাগে, টাউনটো অলপ ভিৰ কমিব লাগে, মানিছোঁ, ঠিক আছে। তাৰপিছতো কিছুমান ছিষ্টেম আছে। আমাক যিখিনি নিয়ম দিছে, আমি চিধা ৰাস্তাত যাব নোৱাৰোঁ। আমি কিন্তু এনেকৈ আমি 1 কিলোমিটাৰ আকৌ আমি ঘূৰি আহিব লাগে, কচুগাঁৱদি সোমাই ঘূৰি আহিব লাগে, ঠিক আছে, সেইটো মানিছোঁ। তাৰপিছত আমি আহি কচুগাঁৱদি সোমাই আহি পিনে আমি চিধা যাব নোৱাৰোঁ। আমি আকৌ মানিকপুৰদি হৈ পিনে আমি থানা সন্মুখতে আহি পিনে থানাৰ সন্মুখত ৰখিব লাগে। তাত আমাৰ যদি থানাখনত যদি অকণমান আগলৈও যাওঁ, তাত হুইচেল মাৰিব। আমি যদি মানুহ যদি নমাৰি পইচা ল'ব বিচাৰোঁ, পইচা ল'বলৈ আমাক সুবিধা নিদিয়ে। 2 নম্বৰ কথা, আমাৰ নেক্সট কথাটো হৈছে কি, আমি যেতিয়া কিবা এটা হ'লেও আমাৰ টাউনৰ যিবিলাক টমটমবিলাক বা টাউনৰ যিবিলাক ৰিক্সাবিলাক, সেইবিলাক কি হয়, আমি টাউনখনৰ পৰাই আমি চলিবলৈ চেষ্টা কৰোঁ। কাৰণ কেলৈ আমাৰ দূৰণিপতীয়া মানুহ ইমান আমাক হেৰি নহয়, আমাৰ এইবিলাক আমি মাথা মাৰি নাথাকে। কেলৈ? কাৰণ আমি গেলামাল দোকানৰ পৰা বা কিবা আলু বেগ, কিবা বেগ, দালি বেগ, চালি বেগ, চাউল কৰি আমি সিহঁতক ধুনীয়াকৈ আমি উঠাই পিনে ভাড়াটো ধুনীয়াকৈ আমি পাওঁ। আমি সেই বস্তুটো আমাক এতিয়া অপশ্যন দিয়া নাই। আমি যদি কিবা কোৱা যদি আমি কিবা এটা যদি উঠাবলৈ যাওঁ, সেই বস্তুটো আমাক উঠাব নিদিয়ে। নহ'লে হুইচেল মাৰিব, ফাইন লগাব, কিবা লগাব। নেক্সট কথা হৈছে কি, আমাক নিৰ্দিষ্ট ৰখোৱা জেগা নালাগে। নিৰ্দিষ্ট ৰখোৱা জেগা এইকাৰণে নালাগে আমাক। কাৰণ কেলৈ চাওক, আপোনালোকে যিখিনি নিয়ম দিছে আমি সেইখিনি মানিছোঁ বা আমি গ্ৰহণ কৰিছোঁ। কিন্তু সেই নিয়মখিনিৰ ওপৰতো কিছুমান ক'বলগীয়া কথা বহুত আমাৰ টমটমৱালাখিনিয়ে আমাক টমটম সন্থাই আপোনালোকক জনাব অসুবিধা পোৱা নাই, কিন্তু জনাব এদিন। কাৰণ কেলৈ আমাৰ সেই বস্তুখিনিৰ পৰা আমাৰ বহুত অসুবিধা হৈছে। আমাৰ টমটম আমি ঢকুৱাখানাত আমাৰ কম 400খন 500খন আমাৰ টমটম আছে বা অটো আছে। টমটমৱালা গোটেইখিনিয়ে মৰি গৈছে। কাৰণ ইমানেই ভয় হৈছে। কাৰণ কেলৈ ৰখাব নিদিয়ে, কিবা মানুহ এটা উঠাব নিদিয়ে। আমি ক'ৰবাত যদি আমি যদি মানুহ এটা উঠাব বিচাৰোঁ, আমি ভয় লাগি থাকে যে কোনোবা হুইচেল মাৰিব নেকি, ফটো মাৰিব নেকি, কিবা মাৰিব নেকি, সেই বস্তুটো। নেক্সট কথাটো হৈছে কি, কেলৈ আমাক নিৰ্দিষ্ট জেগা কেলৈ লাগে। আমাক কিছুমান নিয়ম বান্ধি দিয়ক যে এইখিনি নিয়ম আপোনালোকে মানি চলিব লাগিব। যে আমাৰ ৰিক্সা আমি আমাৰ জেগা দিব হ'লে আমাৰ ৰিক্সা নিৰ্দিষ্ট লাইন লাগিব ন, টাইম বাই টাইমটো লাগিব ন। আমাৰতো ইমান আমি লং জাৰ্ণি ধেমাজি লখিমপুৰ আমি এনেকৈ আমি ঘূৰি নুফুৰোঁ না। সেই বস্তুটোৰ কাৰণে কি সেই বস্তুটোৰ কাৰণে আমাক ইমান নিৰ্দিষ্ট জেগাৰ প্ৰয়োজন নহ'লেও হৈ যায়। আমি এই ওচৰ পাঁজৰে 20 টকা মেইন কথাটো হৈছে কি, আমি যেতিয়া আমাৰ ঢকুৱাখানাখন বহুত সৰু টাউন, এই টাউনখনত আমি ধৰি লওক 400-500 টমটমখনে যদি আমাক যদি সোমাব নিদিয়ে টাউনৰ ভিতৰত, তেনেহ'লে আমি চলিব নোৱাৰোঁ। সেইটো অসম্ভৱ কথা। কাৰণ আমাক এখন দোকানৰ সন্মুখত আমাৰ বস্তু এটা ল'ব নিদিয়ে। আমি এখন দোকানৰ সন্মুখত ৰখাই থৈ পিনে আমি বস্তুটো দোকানৰ পৰা আনি নাপাওঁ, আমাৰ লগতে ফাইন লগে হৈয়ে যায়। সেই বস্তুখিনি আমাক অলপ অলপ চাই দিব লাগে। কাৰণ কেলৈ আমাক দোকানৰ সন্মুখত ৰখাই বস্তু ল'বলৈ আমাক সুবিধা দিয়ক। যাবি নেকি? কেছটো এনেকুৱা আমাক সেইকণ সুবিধা দিয়ক।
আমি যদি দোকানৰ পৰা যদি বস্তু ৰখাই যদি আমি যদি ক'ৰবাত যে আনিব নোৱাৰোঁ বা আলু বেগ বা দালি এবেগ যদি আমি যদি দোকানৰ পৰা যদি আমি আনিব নোৱাৰোঁ নহ'লে আমি টমটমৱালাবিলাকে চলি একো লাভ নাই, আমি থাকি একো লাভ নাই। কাৰণ আমাৰ এতিয়া টমটম বেচিলেও কোনো নোলোৱা হৈছে, এনেকুৱা পৰিস্থিতি হৈছে, গম পাইছে। আমি টমটম চলাই আমি RCC বিল্ডিং আমি বনাব খোজা নাই, টমটম চলাই আমি মাত্ৰ নিজৰ পৰিয়ালটো চলাব বিচাৰিছোঁ, নিজৰ পৰিয়ালটো চলাব লাগে। আমি টমটম চলাই আমি RCC বিল্ডিং আমি বনাব নালাগে। আমাক মাত্ৰ নিজৰ পৰিয়ালটো চলাবৰ কাৰণে আমাক সুবিধাকণ দিয়ক, সেইটো ক'ব বিচাৰিছোঁ আপোনালোকক। কাৰণ যিখিনি নীতি নিয়ম বান্ধি দিছে সেইখিনি আমি একদম মানে আপোনালোক গ্ৰহণযোগ্য মানিছোঁ। কাৰণ এক্সিডেণ্ট কমিব লাগে, আমাৰ এক্সিডেণ্ট আজিকালি বহুত হৈছে ঢকুৱাখানাত, এক্সিডেণ্টবিলাক কমিব লাগে। এক্সিডেণ্টবিলাক কমিলে আমাৰ কাৰণেও ভাল। আমাৰ বহুত সৰু ল'ৰা ছোৱালী মৰি গৈছে এক্সিডেণ্টত, সেইকাৰণে এইবিলাক বস্তু আমাৰ বাচিব লাগে। হয়, আপুনি নাভাবিব যে অকল টমটমৰ পৰা এক্সিডেণ্ট হৈছে বা কিবা পৰা এক্সিডেণ্ট হৈছে বুলি, সেইটো নহয়। এক্সিডেণ্ট মানুহে কোনো কৰোঁ বুলি নকয়, হৈ যায় অট'মেটিক। এক্সিডেণ্টটো নামেই এক্সিডেণ্ট, অকস্মাত হৈ যায় বস্তুবিলাক। কিন্তু এই যিখিনি আমাক ধৰি লওক আমাক পৌৰসভাই বা আমাক চৰকাৰে যিখিনি আমাক নীতি নিয়ম বান্ধি দিছে তাক অকণমান সালসলনি কৰিব লাগে। মানে আমাক কমচে কম দোকান এখনৰ মুখত ৰখাব দিয়ক। আমাক যদি পইচা এটা ল'বলৈ যদি সুবিধা নিদিয়ে, গাড়ীখন যদি আমি ৰখাই যদি আমি চাহ খাবলৈ যাওঁ সেইটো যদি আমাক সুবিধা নিদিয়ে আমি গাড়ী ৰখাম ক'ত? আমি গাড়ীখন আমি কি 1 কিলোমিটাৰ আঁতৰত ৰখাই কি আমি চাহকাপ বা আমি পইচাটো নিবলৈ আহিম নেকি মানুহজনীৰ পৰা? এতিয়া লগত এজনী মানুহ যেতিয়া আপুনি সেই লগ লৈ আহিব, আপুনি সেই মানুহজনীটো আপুনি পইচা ল'ব লাগিব তেওঁৰ পৰা ন। আপুনি পইচাটো যদি ল'ব নোপোৱাকৈ আপুনি হুইচেল মাৰে, তেনেকৈ কেনেকৈ হ'ব? নহয় ন। অকণমান আমাৰ কাৰণেও চাব, কাৰণ কেলৈ আপোনাৰ যেনেকৈ পৰিয়াল আছে, আপোনালোকৰ যেনেকৈ পৰিয়াল আছে, মই সেনেকৈ পৰিয়াল আছে। আমি টমটম চলাইহে আমি খাই আছোঁ। আমি চাকৰি থকা হ'লে, আমি চৰকাৰত কিবা থকা হ'লে আমি এনেকৈ টমটম চলাই আমি খাবলগীয়া নহয় বা অটো চলাই খাবলগীয়া নহয়। সেইখিনি আপোনালোকে অকণ চাব। আমি বহুত ডাঙৰ মানুহ নহয়, যিখিনি কাম আমি নিজে ধৰি লওক